অ বাইদেউ যাই যদি কওক নহ'লে মই বেলেগ ভাড়া চাওঁ এতিয়াহে আহিলে লাইনত কিমান টকা ল'বি কাকো বিশ্বাস কৰিব নোৱাৰি একেবাৰে আত্মীয় মানুহবোৰৰ ওপৰতো কেতিয়াবা বিশ্বাস যাওঁতে মিঠাই কেইটামান লৈ যাব লাগিব মিঠাই কফি আগতে ঘৰটো পাই লওঁচোন পানী নাই জানো ঘৰত নাই অ' আনলি চলে এইকেইদিন বহুত ডাঙৰ কাম এটাত মই ব্যস্ত হৈ আছোঁ আৰু তাতে এইকেইদিন এজেঞ্চিটো বহুত কামৰ প্ৰেছাৰ কৰিছে আপোনাৰ সদায় মোক লগ কৰা সময়তে কাম ওলায় মোৰ যেতিয়াই আপোনাক কাষত পাবলৈ বেছিকৈ মন যায় আপোনাৰ তেতিয়াই কিবা না কিবা কাম ওলায় কি কৰিম কোৱা উপায়তো নাই আৰু বিজনেছৰ ছিষ্টেমটো ডেভেলপ কৰা এইখিনিয়ে ভাল সময় এইখিনি সময়ত যদি বিজনেছটোৰ ওপৰত কাম নকৰোঁ তেন্তে কেতিয়া কৰিম কোৱা তুমিতো মোক বুজিবলৈ চেষ্টা কৰা বুজিছোঁ দিয়ক আপুনি চাগে মোক বহুত বেছি মিছ কৰিছে ন বহুত মনত পৰিছে চাগে ন আপোনাৰ মোলৈ বহুত বেছি মনত পৰে কেতিয়া তোমাক কাষত পাওঁ সেইটোকে ভাবি থাকোঁ অলপ সময়ৰ কাৰণে যদি তোমাৰ কাষত পাওঁ সেইটোৱে কামনা কৰোঁ সেইকাৰণেতো আহিবলৈ কৈছোঁ মই ট্ৰাই কৰিম বাৰু যিমান পাৰোঁ আচ্ছা এটা কথা কি জানা আমি যেনেকৈ যোনটো দূৰৰ পৰাই ভাল পাওঁ দূৰৰ পৰাই চাই সন্তুষ্ট হওঁ ঠিক তেনেকৈ এই প্ৰেমৰ আৱেগবোৰো তেনেকুৱা তুমি কেইদিনমান লোৱা মানে তোমাৰ এই জোনটো লোৱা তোমাৰ এই জোনটো গৈ সোনকালে তোমাক লগ কৰিব হ'ব আপোনাৰ যিহে মৰম হনা কথা নামানি মই থাকিব পাৰোঁনে নাজানো আপোনাৰ প্ৰতি মোৰ উৎকণ্ঠাবোৰ বাঢ়ি গৈ আছে মই যেন আৰু নোৱাৰা হৈছোঁ ময়ো আজি নয়নবা আহিব পাবহি চাগে আচ্ছা হয় নেকি ঠিক আছে তেতিয়াহ'লে তাইক এইকেইদিন অকণমান ৰেষ্ট ল'বলৈ ক'বা তাইৰ ওচৰত তুমি সাহস হৈ থাকিব লাগিব আৰু মা দেউতাকো ভালকৈ বুজাবা সকলো ঠিক হৈ যাব আচ্ছা শুনক মই এতিয়া ৰাখিছোঁ বাই বাই বল চাবি দেই এইজনে হ'ব হ'ব গাড়ী টাইমত পहुঁচি যাব প্ৰিয়ংকা এক্সপ্ৰেছ AS01 DD8083 গাড়ী নাম্বাৰ ঠিক আছে অ'কে বাকী হিৰক দাদা বহুত দিন দেখা নাই মই তাকে মানে অলপ এইকেইদিন ব্যস্ত হৈ আছিলোঁ সেইকাৰণে আপোনাক লগ পোৱা হোৱা নাছিল বাকী কাম ধান্দা কেনেকুৱা চলিছে চলি আছে মানে ই মোৰ লগৰ নামটো সুৰজ হয় বাৰু কচোন কি কামত আহিলে কিবা নতুন কাম নে পাৰ্চনেল কাম মানুহ দাদা কথাটো ঠিক তেনেকুৱাই মানে মোৰ বিশেষ কাম নাই ইয়াৰহে আপোনাৰ লগত কাম আছিল গতিকে ই আপোনাক লগ কৰিব আহিছে মই যে চিনাকি কৰাই দিবলৈ আহিছোঁ আচ্ছা কি কামত আহিলে অঁ তোৰ নামটো কি বুলি কৈছিলি দাদা মই সুৰুজ ঘৰ গুৱাহাটীত নাই মোৰ মানে নিজাকৈ এটা সৰু ট্ৰেভেল এজেঞ্চি আছে আচ্ছা আচ্ছা বাৰু এতিয়া কচোন মোৰ প্ৰয়োজনৰ কাৰণটো মানে দাদা এজেঞ্চিটো মই অলপ ডাঙৰ কৰোঁ বুলি ভাবিছোঁ সেইকাৰণে গোটেই বিজনেছৰ টকাখিনি তাতে ইনভেষ্ট কৰিলোঁ টকাবোৰ লাহে লাহে ইনকাম হৈছে কিন্তু হঠাৎ মোৰ মাৰ গাটো অলপ বেয়া হৈ গ'ল বৰ্তমান মেডিকেলত আছে
সেইকাৰণে মোক অলপ টকা লাগিছিল। কিমান টকা লাগিব? 3 লাখ টকা প্ৰয়োজন। মানে কাইলৈ আমাৰ অপাৰেশ্যন আছে। ঠিক আছে, কিন্তু মই কি বিশ্বাসত দিম? ৰিকভাৰী কেনেকৈ হ'ব? দাদা, আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। মই এমাহৰ ভিতৰতে আপোনাৰ টকাকেইটা ঘূৰাই দিম। যদিও আপুনি মোৰ ওপৰত বিশ্বাস নাৰাখে, মোৰ এজেঞ্চিটোৰ ওপৰত বিশ্বাস ৰাখে। হেৰক, লগত কিন্তু তই কথাটো মনত ৰাখিম। হয় দাদা, হ'ব। ঠিক আছে, টকা মই দিম। তামোলপুৰত গুপ্ত হত্যা, মুছলপুৰত ধৰ্ষণ, ৰাজপথত ডকাইতি। এই বাতৰি কাকতবিলাকে পঢ়া বাদ দিব লাগিব। বেলেগ বাতৰি নাই আৰু খালি ধৰ্ষণ, হত্যা, ডকাইতি। হেৰা, চাহ একাপ দিয়া। গোটেই দিনটো আজি ডিঙিটো শুকুৱাই ৰাখিব লাগিব নে কি? উখ ৰাম, এই মতা মানুহবোৰ যে নহয় আৰু। এই গোটেই ঘৰখনৰ কাম পুৱাৰ পৰা অকলে অকলে কৰি আজৰি হ'বলৈ মোৰ অকণমান সময় নালাগিব নেকি? মোক কি আপুনি মেচিন বুলি ভাবিছে নেকি? তোমাকতো অকলে দৌৰিবলৈ কোনে কৈছে? নয়নৰ গাটো বেয়া বাৰু মই মানি লৈছো। মিলাইতো তোমাক সহায় কৰিব পাৰে। তাই উঠাই নাই নেকি এতিয়ালৈকে? তাই কালি বায়েকৰ লগতে ৰাতি শুলে আৰু দুইজনীয়ে চাগে ৰাতিটোতে কথা পাতিলে। সেয়ে আজি এতিয়ালৈকে উঠিবই হোৱা নাই। ককাইদেউ, এইবোৰ ছোৱালী কোনে বিয়া পাতিব কওকচোন? তোৰ বেলি পাতৰ ওপৰত উঠিল, এতিয়ালৈকে যদি শুই থাকে কেনেকে হ'ব? হা, এই এঘৰলৈ দিলেও কিন্তু ঘূৰি আহিব লাগিব দেই। ৰাতিপুৱাই ওলালিহি যে, ইয়াৰ চকী এখন দিয়া। নালাগে লাগে, মই ইয়াতে বহিম। ককাইদেউ, গাঁৱৰ ছোৱালীজনী গা বেয়া, মই কিবা খবৰ এটা ল'বলৈ নাহিম নে? হ'ব, মই কিন্তু চাহ খাই অহা নাই দেই, একাপ লৈ আহিব। আমি বহাচোন মাৰি আছো। ককাইদেউ, ই নয়নৰ হৈছে কি? গা বেয়া বোলে। তাইৰ গাটো হঠাতে বেয়া হৈ গ'ল। আপোনাৰতো কমখন কষ্ট পোৱা নাই ককাইদেউ। আপোনাৰ যদি আজি ল'ৰাৰ কথা কি হয়? পিছে ঈশ্বৰৰ ইচ্ছা, ছোৱালী মানুহৰ লগত বৰ জামালা। ঈশ্বৰে মোক যি দিছে মই তাকেই সন্তুষ্ট হওঁ। মোৰ ল'ৰা ছোৱালী বুলিবলৈ কোনো কথা নাই। সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত ভালদৰে কাম কৰি গ'লেই হ'ল। মই তোৰ হালোৱা নহয়, ককাইকে বা কি কৰি খুৱাব লাগে তাক? কি হৈছে আপোনাৰ? ৰাতিপুৱা ৰাতিপুৱাই মূৰটো গৰম হ'লেই নেকি? মইতো তাকে কৈছো, ছোৱালী কিবা ল'ৰাতকে কম নেকি? তাতে এতিয়া এইখন ঘৰ 3জনীকে ছোৱালী। নয়ন বিধৱা হৈ ঘূৰি আহিল, লগতে আকৌ সেই জীয়েকজনীকো লৈ আহিল নহয়। তাই বৰ ঘূৰাই পকাই পেলাই কথাবিলাক ক'বলৈ লৈছ। কি ক'বলগীয়া আছে চিধা চিধি কিয়? আপুনি কিন্তু ভাল ধৰিছে দেই। মানে এই নয়ন কিমান দিনলৈকে আৰু এনেকে ঘৰত বহি থাকিব? তাইক নহ'লে আমাৰ এই যে দোকানী দাদু, তালৈকে বিয়া দি দিয়ক। সিও সেই মনে মনে তাইক বৰ ভাল পায়। ক'ত মানে কয়, মানে তোক বহাৰ পৰা উঠিবলৈ কৈছো, আৰু তই ইয়াৰ পৰা যা। কয় সন্মান বোলা বস্তু এটা কিন্তু মোৰ আছে। যা বুলি কৈছো তোক। কি হ'ল ইমান চিঞৰ বাখৰ কৰিছে যে? আৰু এই পবিত্ৰ গ'ল নেকি? কি বা হ'ল আকৌ? হেৰি, আহক আকৌ জলপানখিনি খাই ল'বহি। সেইখিনি কৰি লওঁ ৰ'বা, নহ'লে আকৌ থাকিয়ে যাব। মই ৰাইজনী খীৰাবলৈ যাওঁ। আপুনি আহি যদি আহক, মই জলপানখিনি লৈ ৰৈ থাকিব নোৱাৰো। দীপক, এই ৰাতিপুৱাই ভাইটি তই ইমান ৰাতিপুৱাই? নয়নৰ বোলে গা বেয়া, তহঁতে মোক কোৱা নাই কিয়? তাই ভাল পাইছে নহয় এতিয়া? হ'লেও মোক ক'ব পাৰিলাহেঁতেন। কালি নিলে ফোন কৰোঁতেহে মই গম পাইছোঁ। আৰু তই নয়নৰ গা বেয়া কাৰণে দৌৰি গুচি আহিলি। তোৰ
তোৰ কেনেকুৱা চাকৰি এইটো সময় নাই ছুটি দি দিয়ে যে হ'ব আৰু দিয়ক ল'ৰাটো আহিছে মাত্ৰ আপুনি আকৌ তাক কেনেকৈ বাটতে ৰখাই কথা কৈ আছে যে দীপ আহা দীপ মই চব বুজি পাওঁ মোৰ পৰা একো লুকুৱাই লাভ নাই সীমা ইয়াক কৈ দিয়া নিজৰ পঢ়া শুনা আধাতে সামৰি কান্ধৰ ছাল ছিঙি ইয়াক পঢ়ুৱাইছিল সি যদি একো ভাল কৰিব নোৱাৰে মোৰ লগত বেয়াও কৰিব নালাগে ইয়াক কৈ দিয়া আৰু তয়ো শুনি লৈ ধুদুৱা আহিছ যেতিয়া খেতি বাতিত অলপ মোক সহায় কৰি থৈ যাবি মই তোৰ হালোৱা নহয় ককায়েকে বা কি কৰি খুৱাব লাগে তাক কি হৈছে আপোনাৰ ৰাতিপুৱাই মূৰটো গৰম হ'লেই নেকি যা তাখন বৰকি আছে যে আহক ভিতৰলৈ আহক মই বাৰীলৈ যাওঁ সেইবিলাক চোৱা কি আনিছো মই এইবোৰ কি এইবোৰ এইবিলাক চোৱা কি আনিছো চেণ্ডেল জোতা কি তুমি বহাচোন বহা তোমালৈ আনিছো এযোৰ এইয়া ৰ'বা এক ছেকেণ্ড দেই চোৱা ভাল লাগিছেনে ৰ'বা ভালকৈ চাচোন এখন চোৱা বিৰাট ধুনীয়া লাগিব তোমাক ৰ'বা তোমাক মই ফটো এখন তুলিছো দেই পবিত্ৰ খুৰাই বোলে মনুক বাটত লগ পাই ঢেৰ কিবা কিবি সুধিছে কি ঢেৰ কিবা কিবি যে তহঁতৰ ঘৰত গাড়ী লৈ কোন আহে নয়নাবাৰ গা কেনেকৈ বেয়া হ'ল এইবোৰ তোমালোকে কাম কৰা নেকি মই ভাবিছিলো তুমি আৰু তোমাৰ বন্ধুৱে বৰ ডাঙৰ ডাঙৰ কথাই কোৱা মানে ইমানবোৰ বস্তু কিনিবলৈ অত সোপা টকা তই ক'ত পালি আৰু কালি ৰাতি তই ক'ত আছিলি মা তুমি বৰ প্ৰশ্ন কৰি থাকা সেইবোৰ বাদ দি আছো কাপোৰযোৰ কেনেকুৱা লাগিছে কওক ভালেই লাগিছে ৰ'বা তোমালৈ আৰু এটা বস্তু আছে এইযোৰ চেণ্ডেল এই চেণ্ডেল বোলে কেলে আনিব লাগে আছে আৰে হ'ব মা তুমি তোমাৰ চেণ্ডেলযোৰ গুচি ওচৰলৈকে চিলাওঁতে চেণ্ডেলত চিলাবলৈ জেগাই নোহোৱা হৈছে আৰু এক ছেকেণ্ড ৰ'বচোন তুমি কালি ৰাস্তাত কাৰ লগত কাজিয়া কৰি আছিলা তোক কোনে ক'লে কৈছে আৰু দেখা মানুহে কাম নাই আৰু মা তুমি দিনে দিনে কিন্তু বেছি লেডিজন হৈ গৈ আছে এইবোৰ বাদ দিব লাগিব এতিয়া আৰে তোমাৰ পুতৰা এতিয়া ছাত্ৰ সমাজৰ ভদ্ৰ ব্যক্তি অলপ কপচকৈ চলিব লাগিব মোক কথা শিকাবলৈ তাৰ মোৰ ভাঙি দিম যাওঁ মই পাকঘৰত কাম ৰ'বা আৰু এটা বস্তু আছে এয়া লোৱা ছাগলী মাংস ওলোৱা দিয়ে বৰ্মা অ বৰ্মা নীলা কি হলো আইজনী আজি আমাৰ ফালে আহিলি যে মায়ে তাঁত লগাইছে উঘাটো দেচোন মায়ে বা ক'ত থৈছে জানো মা বাৰীলৈ গৈছে তই বহি হেৰি নয়নাবাই গা ভাল পালেনে পাইছে ভাত খালে ঔষধ খাই শুই আছে ঐ শুনচোন তোৰ লগত এটা কথা আছে কি কথা ঐ পবিত্ৰ খুৰাই বোলে মনুক বাটত লগ পাই ঢেৰ কিবা কিবি সুধিছে কি ঢেৰ কিবা কিবি যে তহঁতৰ ঘৰত গাড়ী লৈ কোন আহে নয়নাবাৰ গা কেনেকৈ বেয়া হ'ল এইবোৰ বুঢ়াটোকনো এইবোৰ কিয় লাগে তাকেইতো বদমাছ মস্ত নিজৰ ঘৈণীয়ে পুতেকক বোলে মাকৰ ঘৰত আছেহি আৰু সি এতিয়াও লোকৰ পদূলি শুনি ফুৰে আজি দেউতাই দিছে মজা কি বৰ দেউতাই কি ক'লে নয়নবাৰ কথা উল্টা পুল্টাকে কৈ আছিলে উলিয়াই দিছে ঘৰৰ পৰা মুখখন চাবলৈহে মন আছিলে তাকেইতো পাইছে মজা সিদিনা আমাৰ মাকো কৈছে বোলে ছোৱালী ঘৰত বুঢ়ী কৰি থৈ লাভ নাই ল'ৰা পালেই দি দিব লাগে
মই কি তাৰ মূৰৰ ওপৰত উঠি আছো নেকি? এইবোৰ মানুহৰ কাৰণে আমাৰ গাঁওখনৰ উন্নতি হোৱা নাই। ইহঁতে এতিয়াও ছোৱালীবোৰক মানুহ বুলিয়ে নাভাবে, খালি বিয়া দে বিয়া দে। অঁ ঠিকে কৈছ। ঐ বৰমাহঁত দেৰি হ'ব চাগে, জানা তই উভাটো বিচাৰিলেগৈ না। অঁ তই বল। হয় ঠিক আছে হ'ব বাৰু নহয়নে? হয় হ'ব, ফোন কৰি আছোঁ। ক'ত যোৱা তুমি এতিয়া? এইফালে অকণমান কাম আছে। কাম? তোমালোকে কামো কৰা নেকি? মই ভাবিছিলোঁ তুমি আৰু তোমাৰ বন্ধুৱে কেৱল ডাঙৰ ডাঙৰ কথাহে কোৱা। মানে আপুনি কি ক'ব খুজিছে? মই আপোনাৰ বিষয়ে ঠিকেই শুনিছিলোঁ। আপুনি এজন বৰ অহংকাৰী মানুহ। এনেকৈ ৰাস্তাৰে গৈ থকা মানুহ এজন হাত নমস্কাৰ কৰিবলৈ আপোনাৰ ইমান সময় থাকেনে? মোৰো তোমালোকৰ দৰে মানুহৰ লগত মোক চুপতি কৰাৰ কোনো চখ নাই। মোক মাথো এটা কথা কৈ যোৱা, সূৰজে এতিয়া কি পাপৰ বেলি আছে? মানে কালি কোনোবা মানুহ এজনে আমাৰ এজেঞ্চিলৈ সঞ্জয় শইকীয়াক বিচাৰি ফোন কৰিছিল। মানুহজনে সঞ্জয় শইকীয়াৰ যি বৰ্ণনা দিলে, ওখ বগা কেঁকোৰা চুলি, সেই গোটেইখিনি বাৰু সূৰজৰ লগত নিমিলেনে? কি হৰে